বন্ধুসকল, পুনৰ অসমলৈ ঘূৰাই আনিব পৰা নহ'ব কিশোৰ দাসৰ নশ্বৰ দেহ। অকলশৰীয়া মাতৃৰ বুকু ক্ষুধা কৰি সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল অভিনেতা কিশোৰ দাস। বন্ধুসকল, আপোনালোক হয়তো সকলোৱে গমেই পাইছে, অভিনেতা কিশোৰ দাস কৰ্কট ৰোগৰ সৈতে যুঁজি থকাৰ সময়তেই পুনৰ ক'ভিডত আক্ৰান্ত হৈ পৰে আৰু তাৰ পাছৰ পৰাই নিস্তাৰ নাপালে অভিনেতা কিশোৰ দাসে। ইমান দিনে কৰ্কট ৰোগত যুঁজি সুস্থ হ'ব ধৰা মৰম লগা ল'ৰাজন অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই গুচি গ'ল তেওঁ অজান দেশলৈ। কিন্তু এই দুখৰ মাজতো মাতৃ তথা পৰিয়ালবৰ্গক হেঁচা মাৰি ধৰিছে আৰু এটা দুখে। অসমলৈ আনিব নিদিয়ে অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ। কাৰণ মৃত্যুৰ পূৰ্বে ক'ভিডত আক্ৰান্ত আছিল কিশোৰ দাস। বন্ধুসকল, সকলোৱে বিচাৰে যে কিশোৰ দাসৰ শেষকৃত্য সম্পন্ন হওক নিজৰ জন্মভূমিতে। বৰ্তমান সময়ত অসম চৰকাৰৰ ওচৰত সহায় বিচাৰিছে মাতৃ তথা পৰিয়ালবৰ্গই। অভিনেতাজনৰ বহুত ইচ্ছা আছিল জীয়াই থকাৰ, কিন্তু শেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। অৱশেষত অসম চৰকাৰৰ ওচৰত এটাই অনুৰোধ, অভিনেতাজনক নিজৰ জন্মভূমিলৈ অনাৰ ব্যৱস্থা কৰক, তেতিয়া চাগে তেওঁ আত্মাই চিৰশান্তি লাভ কৰিব।